প্ৰায় যা তা হৈ গৈছে। মই কৈছোঁ ন, অসমত এতিয়া নাটক চলি আছে। নাটক কোনে কৰিছে? মানে এইটো কাৰণে ৰখি আছে নেকি? খালি ভাইৰেল হৈ থাকিব, প্ৰশ্ন কাকত লিক হৈ যাব, আপোনালোকে ষ্টেটমেণ্ট আপোনালোকে আউট কৰি দিব যে পৰীক্ষা ইজ পষ্টপন্ড। ইমানে মন্ত্ৰিত্বটো লাগেই নেকি? মানে মন্ত্ৰিত্বটো এৰিব নোৱাৰিয়ে নেকি? কৈ দিয়ক না, উদাৰতা পৰিচয় দিয়ক যে মোৰ সময়ত হৈছে এনেকুৱা এটা কাণ্ড হৈ গৈছে, মই দিম পদত্যাগ। আৰে কেতিয়াবা শুনো, কেতিয়াবা গৰুৱে খাই দিয়ে। আগতেতো গৰুৱে খাই দিছিলে প্ৰশ্ন কাকত, আজিকালিতো ভাইৰেলৰ ওপৰত ভাইৰেল হৈ যায়। কোনে কৰি আছে এই নাটক? চব কোনে কৰি আছে? তেওঁলোকক ধৰক। প্ৰায় যা তা হৈ গৈছে। মই কৈছোঁ ন, অসমত এতিয়া নাটক চলি আছে। নাটক কোনে কৰিছে? সেৱাই নাটক কৰি আছে। সেৱা, আপোনালোকৰ কাম হ'ব লাগে সেৱা। ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগে? সেৱা কৰিব লাগে। সেৱা কৰিছে আপোনালোকে? বাৰু বাদ দিলোঁ, সেৱা বাদ দিলোঁ। পৰীক্ষাটোতো পাতক না, ভালকৈ পৰীক্ষাটোতো পাতক। ভাইৰেল হৈ যায় পৰীক্ষাৰ আগত। আপোনালোকৰতো বেপৰোৱা মনোভাৱ, কোনো মতলবেই নাই। ষ্টেটমেণ্ট এটা দি দিয়ে মাজ নিশাত, মাজত আপোনালোকে কৈ দিব কথা এটা যে পৰীক্ষা বাতিল। আজি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব আহিছে, তাৰপিছত কিমান কষ্ট কৰি আহে, গাঁৱৰ পৰা আহিছে, ক'ৰ পৰা আহিছে, চহৰৰ পৰা আহিছে, য'ৰে পৰা আহিছে। এটা মেণ্টেল প্ৰেছাৰ থাকে নাথাকে মূৰত? কওকচোন। পৰীক্ষা যে দিব আহিছে তেওঁলোকে, কিন্তু পৰীক্ষা হলত আহি গম পাইছে, কি পাইছে? যে পৰীক্ষা নাই, বাতিল। এটা পৰীক্ষা আপোনালোকে ভালকৈ পাতিব নোৱাৰে? আৰে কেতিয়াবা শুনো, কেতিয়াবা গৰুৱে খাই দিয়ে। আগতেতো গৰুৱে খাই দিছিলে প্ৰশ্ন কাকত, আজিকালিতো ভাইৰেলৰ ওপৰত ভাইৰেল হৈ যায়। কোনে কৰি আছে এই নাটক? চব কোনে কৰি আছে? তেওঁলোকক ধৰক, বিচাৰক, চাকৰিৰ পৰা উলিয়াই দিয়ক। আপোনালোকৰ কি মানুহৰ নিজৰ মানুহৰ ওপৰতে কোনো গেৰেণ্টি নাই নেকি? ধুনীয়া চৰকাৰী চাকৰি কৰি আছে, তেওঁলোকে কৰক, নকৰাটো আমি বিচৰা নাই। আৰে কামটো ভালকৈ কৰক, পৰীক্ষাটোতো ভালকৈ পাতক। পৰীক্ষাও যদি পাতিব নোৱাৰে, কি কৰিবলৈ বহি আছে সেৱাত আপোনালোকে? আৰে মন্ত্ৰী মহোদয়, আপুনি কি কৈছে? মই পদত্যাগ নকৰোঁ, মোৰ পদত্যাগৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব। আৰে নৈতিক দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰি দিয়ক না। আপোনাৰ সময়তে হৈছে দেখোন। কিমান বেলেগ বেলেগ ৰাজ্যত, কিমান বেলেগ বেলেগ দেশত দেখোন সৰু কিবা এটা হ'লেই দেখোন পদত্যাগ কৰি দিয়ে মন্ত্ৰী। ইমানে মন্ত্ৰিত্বটো লাগেই নেকি? মানে মন্ত্ৰিত্বটো এৰিব নোৱাৰিয়ে নেকি? কৈ দিয়ক না, উদাৰতা পৰিচয় দিয়ক যে মোৰ সময়ত হৈছে এনেকুৱা এটা কাণ্ড হৈ গৈছে, মই দিম পদত্যাগ, মই পদত্যাগ কৰি দিম না। মানে লাগিবই ন, মন্ত্ৰিত্বটো আমি এৰিব নোৱাৰোঁ। মানে মুখ্যমন্ত্ৰীলৈ বলটো ঠেলি দিছে, নিজৰ দায়িত্ব কাৰো নাই। মানে এনেই চলিব লাগে ডিপাৰ্টমেণ্টটো, মানে কিবা এটা। বাকী মানুহৰতো কাৰো নাই, বাক স্বাধীনতাটো নাই, সেইবুলি ভাবে নেকি? বাক স্বাধীনতা আছে, আমি বাক স্বাধীনতা আমি কথা ক'ম, কিন্তু লিগেলত আমি কথা ক'ম। উই ৰেচপেক্ট our country, we respect our people, we respect the party that rules us, and we respect our chief minister. মুখ্যমন্ত্ৰীৰ যোগ্যতা আছে, আমি সদায় ক'ম। কিন্তু মন্ত্ৰী পৰিষদৰ আপোনালোকে কি কৰি আছে? আপুনি এজন ইমান সুদক্ষ মন্ত্ৰী হয়, আপুনি কয় যে মোৰ মন্ত্ৰিত্ব যদি পদত্যাগ কৰোঁ, সেয়া মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব। আৰে পদত্যাগ কৰি দিয়ক না। ভাইৰেল হৈ গ'ল পৰীক্ষা, গম পাইছেনে? এজন দুজনৰ নহয়, লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলেহেঁতেন। সেই পৰীক্ষা যি কাকত এদিন আগতে ভাইৰেল হৈ গৈছে, আৰু আপোনালোকে কি কৰে? মাজনিশা আপোনালোকে ডিচিশ্যন লয়। মানে ৰাতি আপোনালোকে লগে লগে স্পট ডিচিশ্যন ল'ব নোৱাৰে যে পৰীক্ষা যেতিয়া ভাইৰেল হৈছে লগে লগে আধা ঘণ্টা পিছত আমি কৈ দিওঁ। এই মাজনিশা যেতিয়া আপোনালোকে যেতিয়া অনলাইন যেতিয়া আউট কৰে যে আমি ডিচিশ্যনটো লৈছোঁ, এতিয়া পৰীক্ষা বাতিল। কিমানটা গাঁৱত, কিমান চাকি বন্তিত আজি তাৰিখতো লিখে, ল'ৰা ছোৱালীয়ে পৰীক্ষা লিখি আছে, গম পায় নাই? চেকিং কৰিছে আপোনালোকে? এচি ৰুমত বহি থাকে যিসকল বিষয়াসকল আছে, কেইজনৰ ঘৰত চাকি বন্তিত আছে? আপোনালোকৰ ল'ৰা ছোৱালীটো মই যদি চেকিং কৰোঁ, 90% ইংলিছ মিডিয়ামত আপোনালোকে পঢ়ি আছে। আপোনালোকে ক'ত বুজি পাব চৰকাৰী মাধ্যমত পঢ়া বা যোনে নহওক? এইটো সেৱাত চৰকাৰী মাধ্যমত পঢ়ে বুলি কথা নাই, ইংলিছ মিডিয়াম হ'ব পাৰে, যিকোনো হ'ব পাৰে, বাৰু যি নহওক। তেওঁলোকে যে কিমান কষ্ট কৰি এটা মেণ্টেল ষ্ট্ৰেছত আছে। এতিয়া 30 তাৰিখে বোলে পৰীক্ষাটো পাতিব। মানে এইটো কাৰণে ৰখি আছে নেকি? খালি ভাইৰেল হৈ থাকিব, প্ৰশ্ন কাকত লিক হৈ যাব, আপোনালোকে ষ্টেটমেণ্ট আপোনালোকে আউট কৰি দিব যে পৰীক্ষা ইজ পষ্টপন্ড। এইটোৱে নেকি? তাৰপাছত আমাৰ যেতিয়া সাধাৰণ মানুহৰ ওচৰত প্ৰেছ আহিব, আমি বাইট দিম, আমি কথা পাতিম। মই নিজেও বাৰু প্ৰেছৰে মানুহ, বা যি নহওক, কথাটো হৈছে স্পষ্ট কথা। কোনে কয় নকয় মোৰ মতলব নাই, কিন্তু লিগেল কথা, স্পষ্ট কথা কমেই। এইটো ক্ষেত্ৰত ৰখাব কোনেও নোৱাৰে। কিন্তু লিগেল ইজ লিগেল। ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা হৈছে, সেইবাবে মাত মাতিছোঁ। তেওঁলোকৰ মেণ্টেল ষ্ট্ৰেছটো বুজি পাইছে, চাইক'লজিকেল যিটো চাইকেট্ৰিকেল যিটো ষ্ট্ৰেছ হৈছে। কিমান ল'ৰা ছোৱালীয়ে পৰীক্ষা ভাবি পৰীক্ষাৰ কাৰণে নিজকে ৰেডি কৰিছিলে, তেওঁলোকে এতিয়া আহি যেতিয়া পৰীক্ষা হলত আজি ৰাতিপুৱা দেখিছে যে পৰীক্ষা তেওঁলোকৰ নাই, পষ্টপন কৰি দিছে ছায়েন্সৰ। হোৱাট ইজ দিছ? দিছ ইজ এ ট্ৰেপ। নোৱাৰি, কৈ লাভ নাই। পদত্যাগ কৰে নকৰে আপোনালোকৰ নিজৰ কথা, মোৰ ক'বলগীয়া নাই। কিন্তু
এনেকুৱা কেতিয়াবালে কৈ নিদিব যাতে দেই অসমত পৰীক্ষা পত্ৰ যি প্ৰশ্ন কাকত ফাদিল হৈছে কি হ'ল আমেৰিকাটো ফাদিল হ'ল এনেকুৱা কথা যাতে আপোনালোকৰ মুখত পৰা নুশুনো এয়াই আশা কৰিলোঁ বাকী থাকিল কথা অনাগত দিনতো প্ৰশ্ন কাকত ফাদিল হ'ব পাৰে যেন অনুভৱ হৈ গৈছে কাৰণ এতিয়া নিজকে এনেকৈ ধৰক ৰেডিয়ে কৰি ল'ব লাগিব কাৰণ কেতিয়া হৈ যায় কোনে জানে কিন্তু তাৰ মাজতো অনুৰোধ থাকিল কিবা কৰক চিন্তা কৰক নিজৰ ডিচিশ্যনটো নিজৰ কাম কাজ ভালদৰে কৰক ৰাইজৰ সেৱাত যিহেতু আছে ন ৰাইজৰ বাবে চিন্তা কৰক ছাত্ৰ ছাত্ৰীৰ বাবে চিন্তা কৰক পৰীক্ষাটো ভালদৰে যাতে হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু এনেকুৱা কাম যাতে আগলৈ নহয় তাৰ প্ৰতিও আপোনালোকে যাতে মন ৰাখক ধন্যবাদ আজিলৈ ইমানে চাই থাকিব আছাম ৰিভিউ মাষ্টাৰ জয় আই অসম